একচুৱেলি আমাৰ BTC শিৱসাগৰ এটা স্কুলৰ লাইব্ৰেৰী তেখেতসকলে নেক্সট প্ৰগ্ৰেমত আছে আমাৰ বিশেষভাৱে যিটো আজি কাৰ্যসূচী আৰম্ভ হৈছে বড়োলেণ্ড ব্ৰিডিং উইক আৰু ইয়াৰ বিষয়ে তথা বিষয়ে ক'বলৈ আমাৰ মাজত আমাৰ CSD শ্ৰী চাৰ্জভাই বড়ো তেখেতলোকক জনাম তেখেতে অলপমান প্ৰগ্ৰেমৰ বিষয়ে আপোনালোকক অৱগত কৰাব আৰু লগতে লাইব্ৰেৰী চাৰ্ভিছে কেনেকুৱা কাম আৰু পঢ়াটো পাৰিলে চবৰে এটা এটা হবি বনাই ল'ব লাগে শুনে না কেতিয়াবা ইণ্টাৰভিউ কৰোবাত আপোনাৰ হবি কি পঢ়াটো এটা নিজৰ হবি হ'ব লাগে কাৰণ পঢ়ি ভাল পাব লাগিব সেই পৰিৱেশটো আজি সন্মানীয় বিদ্যালয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াই চৰকাৰৰ তৰফৰ পৰা আমি এটা বাট মুকলি দিব বিচাৰিছোঁ ৰাস্তাত যেনেকৈ বহুতো কম্পিটিটিভ এক্সামৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ কিতাপৰ দৰকাৰ হয় সেইখিনি কিতাপ আমাৰ কিনাৰ তেনেকুৱা ব্যৱস্থা নাথাকে তো আমি লাইব্ৰেৰীৰ পৰা সেইখিনি কিতাপ লৈ পঢ়িব পাৰোঁ বা তেনেকৈ নিজৰ জ্ঞানটো বাঢ়িব আৰু নজনা বস্তু শিকিব পাৰি তো মোৰ তৰফৰ পৰা মই খুবেই আনন্দিত আৰু মই আশা কৰোঁ যে সকলোৱে কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগে যে কিতাপ পঢ়িলেহে এজন মানুহে নজনা বস্তু জানিব পাৰে আৰু নিজক ভালকৈ গঢ়ি তুলিব পাৰে ইংৰাজীত এটা কথা আছে যে এডুকেশ্যন ইজ দ্য মষ্ট পাৱাৰফুল থিং ইন দ্য ৱৰ্ল্ড যে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ বস্তু যিটো আমি কওঁ সেইটো হ'ল শিক্ষা নহ'লে আমি জীৱনত আগুৱাই যাব নোৱাৰিম সেয়ে আমি সকলোৱে আমাৰ ওচৰতে লাইব্ৰেৰী আছে আমি সকলোৱে লাইব্ৰেৰীত আহি কিতাপ পঢ়িব অভ্যাস কৰিম আৰু ভৱিষ্যতত নমস্কাৰ আজি আমি BTR চৰকাৰৰ লাইব্ৰেৰী সাৰ্ভিস ডিপাৰ্টমেণ্টৰ দ্বাৰা BTR অঞ্চলত আমি এটা পৰিৱেশ গঢ়িব বিচাৰিছোঁ আৰু আমি BTR অঞ্চলত এটা পঢ়াৰ এটা পৰিৱেশ আমি গঢ়িবৰ কাৰণে আমাৰ সন্মানীয় BTR শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত BTR অঞ্চলত যেমান ডিস্ট্ৰিক্ট লাইব্ৰেৰী সাব ডিভিজনেল লাইব্ৰেৰী ৰুৰেল লাইব্ৰেৰী সকলো জায়গাত আৰু যেমান কলেজ ইউনিভাৰ্চিটি হাই স্কুল সব জায়গাতে আমি এটা ৰিডিং উইক BTR চৰকাৰৰ দ্বাৰা আজি ইনগ্ৰেশ্যন কৰা হৈছে গতিকে মই আশা কৰিছোঁ আমাৰ BTR অঞ্চলত এটা পঢ়াৰ পৰিৱেশ গঢ়িবৰ কাৰণে যি এটা পদক্ষেপ আমি গ্ৰহণ কৰিছোঁ তাৰ দ্বাৰা এই অঞ্চলত থকা প্ৰতিজন ব্যক্তিৰ লাভৱান হ'ব আৰু এই অঞ্চলত থকা ছাত্ৰ ছাত্ৰীৰ সহায় সহযোগিতা আমি দিব পাৰিম বুলি আমাৰ বিশ্বাস হৈছে গতিকে BTR অঞ্চলখন শান্তি পৰিৱেশ আহাৰ পিছত এই অঞ্চলৰ শিক্ষাৰ পৰিৱেশ এই অঞ্চলৰ গুণগত শিক্ষাৰ পৰিৱেশ এই অঞ্চলত মানৱ সম্পদ গঢ়াৰ এটা প্ৰয়াস সন্মানীয় BTR শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াই চেষ্টা চলাইছে আৰু সেই চেষ্টা চলোৱাৰ এটা আমাৰ গ্ৰাছৰুট লেভেলত পঢ়াৰ এটা পৰিৱেশ আমি গঢ়িবৰ কাৰণে সেই ৰিডিং উইক আমি পাতিবলৈ আজি যাত্ৰা কৰিছোঁ গতিকে মই আপোনালোকৰ চেনেলৰ দ্বাৰা সন্মানীয় BTR শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ যি মিছন এণ্ড ভিজন সেই মিছন এণ্ড ভিজনৰ দ্বাৰা BTR অঞ্চলত পৰিৱৰ্তন আহিছে আৰু BTR অঞ্চলৰ শান্তিৰ পৰিৱেশ অহাৰ পিছত লাহে লাহেকৈ মেট্ৰিকৰ ৰিজাল্ট হাই ছেকেণ্ডাৰী ৰিজাল্ট মানৱ সম্পদ গঢ়াৰ ইঞ্জিনিয়াৰ ডক্টৰ IAS অফিচাৰ মানে ACS অফিচাৰ আমি সৃষ্টি কৰিবলৈ সক্ষম হ'ব গতিকে মই আজি এই BTR অঞ্চলৰ আজিৰ পৰা এক সপ্তাহ জুৰি ৰিডিং উইক যি এটা পালন কৰা হৈছে তাৰ সকলোকে অংশগ্ৰহণ কৰিবলৈ মই অনুৰোধ জনাইছোঁ।